হেল্ল' এভৰিৱান, মই মলয়াই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। মোৰ এই চেনেলটোত আপোনালোকে মিউজিক ৰিলেটেড বা মই ক'ৰবাত ফুৰিবলৈ গ'লে তেনেকুৱা টপিকৰ ওপৰত ভিডিঅ'বিলাক পায়। কিন্তু আজি মই এটা সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী টপিকত ভিডিঅ'টো বনাইছোঁ। মোক বহুত মহিলাই FB মেছেঞ্জাৰেই হওক, ইনষ্টাগ্ৰাম বা তেনে কোনো ছ'চিয়েল মিডিয়াত সুধি আছিল যে মই মোৰ ফাইব্ৰইডছবোৰ কেনেকৈ আৰু ক'ত ৰিমুভ কৰিলোঁ আৰু ৰিমুভ কৰাৰ পিছত মই আকৌ কনচিভ কৰিব পাৰিলোঁ নে নাই। এই কথাটো মোক কেৱল অসমৰে নহয়, অসমৰ বাহিৰৰো কিছুমান মহিলাই সুধি আছিল। সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' আকাৰতে মই তেওঁলোকক কথাখিনি বুজাই দিওঁ, সকলোৰে সহায় হ'ব। এইখিনিতে মই আৰু এটা কথা কৈ থওঁ যে মোৰ এই চেনেলটো আপোনালোকৰ মৰম আৰু আশীৰ্বাদত 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। থেংক ইউ সকলোলৈকে। মই আকৌ কৈছোঁ বহুত বহুত ধন্যবাদ সকলোলৈকে মোক ইমানখিনি আগুৱাই নিয়াৰ বাবে আৰু মোক যে মৰম দিছে তাৰ কাৰণে। আৰু যিসকলে নতুনকৈ মোৰ এই চেনেলটোলৈ আহিছে মই তেওঁলোকক প্লিজ কৈ দিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো চুই দিব যাতে আপোনালোকৰ ন'টিফিকেশ্যনত মোৰ ভিডিঅ'বোৰ যায়। গতিকে পলম নকৰি মেইন টপিকলৈ আহোঁ। 2018 চনত আমাৰ বিয়া হৈছিল। 18-19 চনটো আমি সন্তান বিচৰা নাছিলোঁ। 2020 চনত সন্তান বিচাৰিছিলোঁ আৰু ভগৱানে কৰাত 2020 জানুৱাৰী মাহত মই কনচিভ কৰিছিলোঁ। খুব হেপ্পী আছিলোঁ। ঘৰৰ সকলোকে কথাটো কৈছিলোঁ। ঘৰতে টেষ্ট কৰিছিলোঁ মই প্ৰেগনেঞ্চি টেষ্ট কিটত। টেষ্ট কৰাৰ 1 উইক মানৰ পাছতে মই আমাৰ যোৰহাটৰে লোকেল ডক্টৰ, লেডি ডক্টৰ আছিল তেখেত, ডক্টৰৰ কাষ চাপিছিলোঁ। তাৰপিছত সাধাৰণতে নৰ্মেলি যিবোৰ টেষ্ট কৰিবলৈ দিয়ে সেইখিনিয়ে কৰিছিলোঁ। প্ৰথমে USG এখন কৰিবলৈ দিলে, কৰিলোঁ। তাৰপিছত ৰিপৰ্ট চাই তেওঁ ক'লে যে মোৰ ইউটেৰাছৰ ৱালত মানে, কিন্তু ইউটেৰাছৰ ভিতৰত নহয়, ইউটেৰাছৰ বাহিৰত থেপাথেপিকৈ বহুত টিউমাৰ আছে, যাক ফাইব্ৰইডছ বা ফাইব্ৰমাইমা মাল্টিফাইব্ৰইডছ কয় আৰু তেনেকৈ। এইটো কিন্তু নন কেঞ্চাৰাছ হয়, ইয়াৰ পৰা কোনো হানি নহয় ইউটেৰাছটো, গতিকে বেবীটো ৰাখিব নোৱাৰিব। ইতিমধ্যে 6 উইকছ হৈছিল মোৰ, বেবীটোৰ হাৰ্টবিটো আহিছিল। বেবীও যেতিয়া গ্ৰ'থ হ'ব টিউমাৰবোৰো হেনো একেলগে গ্ৰ'থ হ'ব আৰু মাকলে প্ৰব্লেম হ'ব এনেকৈ কৈছিল মোক। গতিকে কণ্টিনিউ কৰিব নোৱাৰিব, বেবীটো আপোনালোকে টাৰ্মিনেট কৰি দিয়ক। কিন্তু কথাখিনি কওঁতে মই নাছিলোঁ, মোৰ হাজবেণ্ড গৈছিল। অকলে লগ কৰি ডক্টৰে কথাখিনি ভালদৰে বুজাই দিছিল। ভাবি চাওক সেইখিনি কথা শুনাৰ পাছত মোৰ অৱস্থা কেনেকুৱা হ'ব পাৰে। মোক 2 দিন মোৰ হাজবেণ্ডে কথাটো নক'লে, কিন্তু মই সন্দেহ কৰিছিলোঁ যে কিবা এটা নহয় কিবা এটাতো আছে। কিন্তু এদিন নহয় এদিনটো মই গম পাবই লাগিব, কাৰণ মোৰ লগত ঘটা এটা ঘটনা। মই যেতিয়া জানিছিলোঁ মই একদম পাগলৰ দৰে হৈ গৈছিলোঁ। মোৰ এতিয়াও মনত পৰে সেই মুহূৰ্তবোৰলৈ, কাৰণ অলৰেডি বেবীটোৰ হাৰ্টবিটো আহিছিল আৰু এজনী ছোৱালীয়ে যেতিয়া এটা ভাল খবৰ পায়, সেই ভাল খবৰটো পোৱাৰ পাছত বহুতখিনি আশা আৰু বহুত কল্পনা কৰি দিয়ে। মোৰ মিছকাৰেজো হোৱা নাছিল ন, মই নিজে এবৰ্চন কৰিছোঁ সেই কথাটো ভাবি ভাবিয়েই মানে মই মানসিকভাৱে বহুত দুৰ্বল হৈ পৰিছিলোঁ। যেতিয়াই তেতিয়াই মানে অকল কান্দিয়ে থাকোঁ। কিন্তু ফাইনেলি মই নিজৰ মনটোক বুজালোঁ, নিজৰ মনটোক বান্ধিলোঁ যে নাই, ডক্টৰে কিজানি মোক মোৰ ভালৰ কাৰণেই কৈছে এইবিলাক কথা, সেইকাৰণে মই এবৰ্চনৰ কাৰণে ৰেডি হৈ গ'লোঁ। ডক্টৰে মোক মেডিচিন খুৱাইয়ে এবৰ্চন কৰিছিলে। 6 উইকহে হৈছিল, সেইকাৰণে মেডিচিনৰ যোগেদিয়ে এবৰ্চন কৰা হ'ল মোৰ। তাৰপিছত ডক্টৰে ক'লে যে অপাৰেশ্যন কৰি ফাইব্ৰইডছবোৰ ৰিমুভ কৰি আহক, তাৰপাছত আকৌ বেবীৰ কাৰণে প্লেনিং কৰিব পাৰিব। মোক চেন্নাই এপ'ললৈ ৰেফাৰ কৰিছিল তেখেতে, কিন্তু সেই সময়ত ক'ভিডৰ সময় হৈ থকাৰ কাৰণে আমি যাব পৰা নাছিলোঁ। তেনেকেই কিন্তু মই 9 মাহ থাকিলোঁ, কিন্তু সেই 9 মাহত মোৰ একো পেইন হোৱা নাছিল। তাৰপাছত 2020 চনৰ 28 ডিচেম্বৰত গুৱাহাটী এপ'ল' হস্পিটেলত ডক্টৰ কমল কুমাৰ কাথাৰ ছাৰৰ তত্বাৱধানত মোৰ ছাকচেছফুলি অপাৰেশ্যনটো হৈ যায়। লেপাৰস্কপিক চাৰ্জাৰী কৰিছিলোঁ মই। অপাৰেশ্যন কৰাৰ পাছত যেতিয়া চেকআপত গ'লোঁ, তেতিয়া ডক্টৰে ক'লে যে 6 মান্থ মানৰ পাছত আকৌ বেবীৰ কাৰণে প্লেনিং কৰিব পাৰিব আপোনালোকে।
লাহে লাহে মই সুস্থ হৈ আহিলোঁ। আগৰ কথাবোৰ সকলো পাহৰি এটা নতুন জীৱন যাপন কৰিবলৈ ল'লোঁ। কিন্তু ক'ৰবাত নহয় ক'ৰবাত কথাটো মনত পৰিলে বুকুখন একদম বিষাই আহিছিল। ডক্টৰে অপাৰেশ্যনৰ 6 মান্থৰ পাছত বেবীৰ কাৰণে প্লেনিং কৰিবলৈ কৈছিল, কিন্তু আমি ভাবিলোঁ যে মই অলপ মানসিক আৰু শাৰীৰিকভাৱেও সুস্থ হৈ লওঁ, মানুহজনী ষ্টেবল হৈ লওঁ, তাৰ পাছত বেবীৰ কাৰণে চিন্তা কৰিম। আৰু 1 year ৰৈ দিলোঁ। তাৰপাছত আমি 2022 চনত ভাবিলোঁ বেবীৰ কাৰণে। ভবামতেই 2022 চনৰ মাৰ্চ মাহত মই আকৌ কনচিভ কৰিলোঁ। ঘৰতে আকৌ টেষ্ট কৰিলোঁ, প্ৰেগনেঞ্চি টেষ্ট কিটত পজিটিভ ওলালে। পজিটিভ অহাৰ পাছত মই অকণমানো দেৰি নকৰি আগৰ বেবীটো য'ত যিগৰাকী লেডি ডক্টৰৰ ওচৰত টাৰ্মিনেট কৰাইছিলোঁ তেখেতৰে আকৌ কাষ চাপিলোঁ। মই তেখেতৰ নামটো ইয়াত মেনশ্যন কৰিব বিচৰা নাই। তাৰপাছত নৰ্মেলি যিবোৰ টেষ্ট দিয়ে এজন ডক্টৰে পজিটিভ অহাৰ পাছত, সেইখিনিকে মোকো কৰিবলৈ দিলে। প্ৰথম মই আল্ট্ৰাছ'ন'গ্ৰাফিখন কৰিলোঁ। ফাৰ্ষ্ট USGখন কৰিলোঁ। USG কৰা ডক্টৰজনে ক'লে যে 5 weeks হৈছে, হাৰ্টবিট এতিয়াও অহা নাই, আৰু অলপ দিন ৰৈ চাওক, আৰু এখন USG কৰিব লাগিব। 3 weeks মানৰ পাছত আকৌ আহিব। আমি ডক্টৰক ৰিপৰ্টটো হোৱাটছএপ কৰি পঠিয়াই দিলোঁ। আকৌ 2 দিনমানৰ পাছত USG এখন কৰিব গ'লোঁ। সেই USG কৰা একেজন ডক্টৰে আছিলে। তাৰপাছত তেওঁ মোক ক'লে যে এম্ব্ৰিঅ'টো ভাল অৱস্থাত নাই, আশা নকৰাই ভাল, আকৌ আহিব, কেইদিনমানৰ পাছত আকৌ এখন কৰিব লাগিব। সেইখিনি কথা শুনাৰ পাছত মই ওলাই আহি মনত ইমানেই দুখ পালোঁ আৰু মই বহুত কান্দিলোঁ বাহিৰতে। কাৰণ আগৰ এটা এনেকুৱা কেছ মোৰ হৈ গৈছিলে। এতিয়াও মই ছেকেণ্ড বেবীটোতো এনেকুৱা হ'ব বুলি মই বিচৰা নাছিলোঁ। তাৰপিছত মোৰ হাজবেণ্ডে সুধিছে কি হ'ল, কি ক'লে বুলি। তাৰপিছত মই ক'লোঁ যে ভিতৰত এনেকৈ কৈছে, কি হ'ব এতিয়া। আচলতে চব পেচেণ্ট কিন্তু একে নহয়। সেই USG কৰা ডক্টৰজনে যদি মোক নকৈ কথাটো মোৰ হাজবেণ্ডক ক'লেহেঁতেন, তেতিয়া মই চাগে ইমান দুখ নাপালোহেঁতেন। আৰু ক'ব নোৱাৰোঁ কি, বহুত আশা কৰিছিলোঁ যে, সেই আশা কৰি যোৱাৰ কাৰণেই আচলতে সেই কথাটো কৈ দিয়াৰ পাছত মোৰ অন্তৰত বহুত লাগিলে আৰু আপুনি চকু পানী ওলাই আহিলে। তাৰপিছত আমি ৰিপৰ্টটো আকৌ ডক্টৰক দেখুৱালোঁ। ডক্টৰে আকৌ মোক মেডিচিন খুৱাই এবৰ্চন কৰাই দিলে। এবৰ্চন হোৱাৰ পাছত চেকআপত গ'লোঁ। আকৌ বাইদেৱে ধুনীয়াকৈ মোক বিচনাখনত খুৱাই চালে, চেকআপ কৰিলে, চব ঠিকে আছে ক'লে। তাৰপাছত মোক ক'লে যে তুমি বেবী এডপ্ট কৰি লোৱা, আজিকালি বহুত সুবিধা আছে। আৰে, আমি বাইদেউৰ ওচৰলৈ গৈছোঁ কিবা এটা চলিউশ্যন পাবৰ কাৰণে, আৰু বাইদেৱে আমাক এনেকৈ কৈছে। মই এডপশ্যন কৰাটো বেয়া কথা বুলি কোৱা নাই, কিন্তু ক'ৰবাত নহয় ক'ৰবাত মানে মই এটা আশা ৰাখিছিলোঁ যে মোৰ নিজৰ বেবী হ'বই। তাৰপাছত মোৰ হাজবেণ্ডে মোৰ মূৰতে এনেকৈ হাতখন থৈ ডক্টৰৰ ওচৰতে মোক কৈছে, তেওঁ চিন্তা নকৰিবা, চব ঠিক হৈ যাব। তাৰপাছত আমি ঘৰলৈ আহিলোঁ। কেইমাহমান তেনেকৈ গ'ল। মোৰ মনলৈ অনবৰতে নিগেটিভ থিংকিংবিলাকেই আহি থাকিবলৈ ধৰিলে। তথাপিও কিন্তু মোৰ হাজবেণ্ডে মোক সেইখিনি সময়ত বহুত ছাপৰ্ট দিছিলে। আৰু ময়ো মোৰ মিউজিক, ডিজাইনিঙৰ কাম, মোৰ স্কুল, মোৰ যি আৰু আছে ভাল লগা কাম, সেইবিলাকতে নিজক যিমান পাৰোঁ ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিলোঁ, যাতে মই মানুহজনী পজিটিভ হৈ থাকোঁ। কেনিও ওলাবলৈ মন নোযোৱা হ'ল, কাৰণ ঘৰত থাকি মই যিমান পজিটিভ হৈ থাকিব পাৰোঁ, অকণমান যদি ক'ৰবাত ওলাই যাওঁ, মোৰ মনলৈ আকৌ সেই নিগেটিভিটিবোৰ আহি পৰে। আৰু মানুহৰ কথাবোৰতো আছেই। মানুহবোৰে মোক ডাইৰেক্ট নকয়, বেলেগক কয়। মুঠতে জীৱনত বহুত মানুহ চিনি পালোঁ, বহুত শিকিলোঁ। ভগৱানে 2খন কাণ দিছে নহয়, এখন কাণেৰে শুনি ইখন কাণেৰে উলিয়াই দিব লাগে, নহ'লে জীৱনটোনো কেনেকৈ আগবাঢ়িব।